মৰিগাঁও মৈদাপাৰী উত্তৰ লেংৰিবৰী গাঁৱত এজন কিশোৰ নিৰুদ্দেশ। মৈদাপাৰী উত্তৰ লেংৰিবৰী গাঁৱৰ শ্বাহিদ আফ্ৰিদি নামৰ 14 বছৰৰ ল'ৰা নিৰুদ্দেশ হোৱা ল'ৰাটো চহৰীয়া গাঁও আদৰ্শ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ। যোৱাকালি দিনৰ 4 পৰা 5 মান বজাত ঘৰৰ পৰা ওলাই যায়। নিৰুদ্দেশ হৈ থকাৰ ফলত পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। যোৱাকালিৰ পৰা বহুত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সংসূত্ৰ পোৱা নাই এতিয়ালৈকে। কোনোবাই পালে এই নম্বৰত যোগাযোগ কৰিব। যোগাযোগৰ নম্বৰ 6003657604। নিউজ টেক্স ৰিপৰ্ট UNB নিউজ। এই শ্বাহিদ আফ্ৰিদি নামৰ ল'ৰাটো আমাৰ ভতিজা ল'ৰা হয়, মোৰ বাইটিৰ ল'ৰা। তাৰ বয়স আনুমানিক 14 বছৰ হৈছে। সি ক্লাছ 9ত পঢ়ি আছে লালিঘাট আদৰ্শ ছেকেণ্ডেৰী স্কুলত। সি কালি চাৰিটা আবেলি 5টামান বজাত তাৰ মাকৰ লগত কিবা কথা লৈ খং কৰি ঘৰৰ পৰা ওলাই গৈছে। সি যোৱাৰ পিছত আমি সন্ধিয়াৰ পৰা আমি খোজখবৰ লৈ আছোঁ। আমাৰ যিসকল মিত্ৰসকল আছে তেওঁলোকৰ লগত আমি ফোনেৰে যোগাযোগ কৰিছোঁ। কাৰো ঘৰত পোৱা নাই বুলি আমি সকলোৱে গম পাওঁ আৰু পোৱা নাই। সেইকাৰণে আমি সংবাদ মাধ্যমত আমি কৈ আছোঁ যে তাক যিসকলে মানে সদ্য হয় লোকে জানে তেওঁলোকে যাতে আমাৰ নম্বৰত যোগাযোগ কৰি আমাক মানে পোৱাৰ